वेलकम बैक टू माय यूट्यूब चैनल। आज जेहेतु ख्रिसमास है तो आम आज फुरिब যাব ওলাইছো कत कत जाओ तो आपनालोকক देखाই आছো চাই থাকিব ভিডিওটো শেষলৈকে। টেম্পু নোপোৱাৰ কাৰণে আমি খোজকাঢ়ি আহিব লগা হৈছে। আমি এতিয়া বৰ্তমান খোজকাঢ়ি গৈ আছো। এতিয়া খোজকাঢ়ি যাব লাগিব তো আমি চিপছ কিনিছো সবৰে হাতে হাতে চিপছ। এই ধনী মানুহ 10 টকীয়া আমি দুখীয়া মানুহ 5 টকীয়া। ইয়াতে আমি এতিয়া বাছ ৰখি আছো 7 মাইলত, যেটো হয় গুৱাহাটী ইউনিভাৰ্চিটিৰ ওচৰত। আমি এতিয়া ক'ত বাছত পাইছো, আমি পাইছো এতিয়া জালুকবাৰী, তাৰ পৰা আৰু যাই আছো ইফালে। আহি পালো পাণ বজাৰৰ এইটো চাৰ্জ হয়, য'ৰ ওচৰত আছে নেহৰু পাৰ্ক। তাৰপিছত ইয়াতে ফটো উঠাই পিজি তাৰপৰা ওলাই আহি মানে আমি যোনটো চাৰ্জত যাব ওলাইছিলোঁ এইটো নহয়, তো দুটা আছে, তাৰ বেলেগত যাম। এতিয়া ইয়াতে ফুচকা খোৱাত বিজি। তাৰপৰা আহি ভোক লাগিছিল তো আমি একেবাৰে ৰ'ল খাই লৈ আহি আমাৰ ৰ'ল আহি গ'ল, এতিয়া আমি খাম। দেচোন তাৰ পৰা ফাৰ্ষ্ট নাই উঠা দি মই লওঁ এই ঠাণ্ডাটো আমি খাইছোঁ কোল্ড ড্ৰিংকছ, চবৰে ফ্লেভাৰ বেলেগ বেলেগ। কাকলিৰ ফ্লেভাৰটো কি আছে বস্তু? এপল যেন লাগিছে খাই। এইটো বিয়াৰ হয়, তাই বিয়াৰ খাইছে। এলকহল নাই বাৰু। আমি কি খাইছোঁ? আমি খাইছোঁ কলা, কোকা কলা। আৰু ইফালে খাই আছে পুদিনা। এই চাচোন পুদিনা কেনেকুৱা লাগিছে ফ্লেভাৰ? মজা মজা। আৰু কেনে লাগিছে? একদম বহুত ভাল লাগিছে, বহুত টেষ্টি লাগিছে। তাই কৈছিল তাৰ পৰা বেয়া লাগি আছে, কিন্তু ভিডিঅ'টো ক'ব পৰা নাই যেন বেয়া বুলি ক'ব, সেইকাৰণে। কিন্তু আমাৰ ভাল লাগিছে। কলা কেনেকুৱা হৈছে? মজা, ফেভৰেট হয় মোৰ। কি ফ্লেভাৰ আছিল এইটো? পুদিনা। আৰু ইফালে খাই লৈ ফিনিছ, বাকী খাই আহি আছে। আৰু মোৰো আছে বহুত ভাল লাগিছে, কিন্তু ঠাণ্ডা ঠাণ্ডা মানে জ্বৰ উঠে ন জলদি, সেইকাৰণে। সকলো খোৱা চিন্তা